Okay, make yourself ready. তো এইটো মই কথা অলৰেডি ৰিপিটেডলি মই কৈয়ে আছোঁ বাট বৰ নাখাবা বা নেগেটিভলি নল'বা মই এইটো কথা কৈছোঁ যে কামটো কৰাৰ আগত ফাৰ্ষ্ট নিজকে ৰেডি কৰা অবভিয়াছলি ৰিচাৰ্চ কৰিব লাগিব মানে যিকোনো কাম কৰিলে প্ৰপাৰ প্লেনিং আৰু ষ্ট্ৰেটেজি লৈ কৰিব লাগে অ'কে এইটো এটা বিজনেছ হয় আৰু বিজনেছ ইমান ইজি নহয় হাৰ্ড হয় কিন্তু এই ষ্টাৰ্টিং ফেজটো যদি আমি প্ৰপাৰলি ফাংচনেলি যদি আমি কৰি যাব পাৰোঁ দেন পিছত কিন্তু বহুত ইজি হয় বিজনেছ কৰা অ'কে সেইটো কাৰণে তো ফ্ৰিলান্সিং কৰা ভিডিঅ' ক্ষেত্ৰত কৰা এফিলিয়েট কৰা যিয়ে নকৰা ফাৰ্ষ্ট এটা নিজে ৰিচাৰ্চ কৰা অ'কে এগেইন ইয়াত মই যে এটা ভিডিঅ' বনাইছিলোঁ ইউটিউবত যদি চাইছা আৰু যদি চোৱা নাই দেন ভিডিঅ'টো চোৱাটো মই ৰিকমেণ্ড কৰোঁ তাত কৈছিলোঁ যে মই 3 মাহত 80,000 মই কেনেকৈ ইনকাম কৰিছিলোঁ 1 টকা ইনভেষ্ট নকৰাকৈ তো তেতিয়া মই এই কথাটো ক্লিয়াৰিফাই কৰিছিলোঁ যে লাইক আপোনাৰ এনভাইৰনমেণ্ট বেলেগ মোৰ এনভাইৰনমেণ্ট সেই ভিডিঅ'টোত কৈছিলোঁ লাইক তেনেকৈ তোমাৰ এনভাইৰনমেণ্ট বেলেগ মোৰ এনভাইৰনমেণ্ট তোমাৰ মেণ্টেলিটি বেলেগ মোৰ মেণ্টেলিটি বেলেগ ঠিক আছে তোমাৰ মানে ফেমিলিৰ যিটো কালচাৰ সেইটো বেলেগ মেবি মোৰ ফেমিলি কালচাৰ বেলেগ চ' আমি ছেইম নহয় চিমিলাৰ হয় ছেইম নহয় চ' মই যিটো ৰাস্তা দি 80,000 ইনকাম কৰিছোঁ সেইটো ৰাস্তাত হয়তো তোমাৰ 80,000 ইনকাম নহ'ব পাৰে হয়তো 50,000 হ'ব পাৰে বা মেবি 80,000 ওপৰত হ'ব পাৰে চ' ফাৰ্ষ্ট বস্তুটো বুজা নিজৰ ষ্টাইলটো বুজা ঠিক আছে নিজৰ ষ্টাইলটো গ্ৰেপ কৰা এনেকুৱা নহয় যে মই এইটো কৰিছোঁ বা বেলেগ এজনে এইটো কৰিছোঁ সেইটো ময়ো কৰিম সেইটো কৰা চিমিলাৰলি কৰা ছেইম নকৰিবা ঠিক আছে ডাইৰেক্ট কপি নকৰিবা তো নিজৰ ষ্টাইলটো ডেভেলপ কৰা নিজে বুজা বুজিলৈ এটা প্ৰপাৰ প্লেনিং কৰা অ'কে প্ৰপাৰ প্লেনিং কৰি নিজকে ৰেডি কৰা অ'কে যেনেকৈ আমি এক্সাম এটা দিব গ'লে নিজকে ৰেডি কৰোঁ ইণ্টাৰভিউ এটা দিব গ'লে নিজকে ৰেডি কৰোঁ ঠিক তেনেকৈ নিজকে ৰেডি কৰা প্ৰপাৰলি কাৰণ ইয়াত যদি তুমি ঠগবাজি কৰা লাইক আমি এক্সামৰ ক্ষেত্ৰত বা ক্লাছত কি হয় লাইক আজি আমাক হোমৱৰ্ক কৰিব দিছে আমি হোমৱৰ্ক কৰা নাই পিছদিনাখন আমি টিচাৰক লেটছ ছাপ'জ মই এক্সাম্পল দিছোঁ ডণ্ট মাইণ্ড পিছদিনাখন আমি টিচাৰক যদি কওঁ যে ৰাতি মোৰ জ্বৰ হৈছিলে মেবি টিচাৰে তোমাক মানে হেৰি কৰি দিব বোলে ঠিক আছে নেক্সট টাইম ট্ৰাই কৰিবা তো সেইটো কাৰণে কিন্তু লছ নিজৰ হৈ আছে ঠিক তেনেকৈ এই ক্ষেত্ৰত আমি তেনেকৈ যদি আজি নকৰোঁতে কালি কৰিম তেনেকৈ কৰিলে একো লাভ নহ'ব চ' নিজকে ৰেডি কৰা ফাৰ্ষ্ট নিজকে ৰেডি কৰা মেণ্টেলি ফিজিকেলি অ'কে লগতে যিখিনি ইকুইপমেণ্ট লাইক স্মাৰ্টফোন আছে লেপটপ আছে সেইখিনি নিজকে ৰেডি কৰা দেন তুমি কাম কৰা ষ্টাৰ্ট কৰা অ'কে তো তাৰ কাৰণে ৰেডি কৰাৰ কাৰণে তুমি এসপ্তাহ দুসপ্তাহ খেদাব নালাগে তুমি এদিন দুদিনতে ৰেডি হ'ব পাৰিবা ৰিচাৰ্চ কৰা বুজি লোৱা তাৰপিছত তুমি ৰেডি হোৱা ঠিক আছে ৰেডি হৈ তুমি নেক্সট ষ্টেপ লোৱা অ'কে তো আমি নেক্সট ভিডিঅ'লৈ যাওঁ